নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোকে জানে যে অসমত বিভিন্ন ধৰণৰ ঔষধি গুণসম্পন্ন গছ-গছনি আছে। সেই গছসমূহৰ নাম আজি আমি এই ভিডিঅ'টোৰ জৰিয়তে জানিবলৈ চেষ্টা কৰিম। কিবা যদি ভুল দেখিছে আপোনালোকে সেই বিষয়ে অৱগত কৰাব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক আন্তৰিক ধন্যবাদ জনালোঁ আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ। থেংক ইউ। সকলোৰে শুভ হওক।